দুদিনীয়া ভ্ৰমণসূচীৰে অসমত দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু। ৰাষ্ট্ৰপতি হৈ প্ৰথমবাৰৰ বাবে অসমলৈ আহিছে মুৰ্মু। ত্ৰিপুৰাৰ পৰা গুৱাহাটী বিমানবন্দৰত উপস্থিত ৰাষ্ট্ৰপতিগৰাকী। গুৱাহাটী বিমানবন্দৰত অভিবাদন ৰাষ্ট্ৰপতি। গুৱাহাটী বিমানবন্দৰৰ পৰা পোনে পোনে গুৱাহাটীৰ IITত উপস্থিত হ'ব ৰাষ্ট্ৰপতি মুৰ্মু। গুৱাহাটীৰ IITত দুপৰীয়া আহাৰ গ্ৰহণ কৰি 3 বজাত অংশ ল'ব IITৰ অনুষ্ঠানত। 3 বজাত IITত ভূপেন হাজৰিকা প্ৰেক্ষাগৃহত পৰম কামৰূপা ছুপাৰ কম্পিউটাৰ প্ৰকল্পৰ শুভাৰম্ভ কৰিব ৰাষ্ট্ৰপতিগৰাকীয়ে। লগতে মুকলি কৰিব সমীৰ নামৰ এটা গৱেষণাগাৰো। IITৰ পৰা ভাৰ্চুৱেলি মুকলি কৰিব ৰাজ্যৰ নৱম চিকিৎসা মহাবিদ্যালয়ৰ ধুবুৰী চিকিৎসা মহাবিদ্যালয় হস্পিটেল। ডিব্ৰুগড় আৰু মধ্যপ্ৰদেশৰ জবলপুৰত ৰাষ্ট্ৰীয় ভাইৰলজী প্ৰতিষ্ঠানৰ মাংগলিক শাখাৰ আধাৰশিলা স্থাপন কৰিব ৰাষ্ট্ৰপতিগৰাকীয়ে। 4 বজাত অনুষ্ঠিত হ'বলগীয়া অনুষ্ঠানত ৰাজ্যৰ ৰাজ্যপাল জগদীশ মুখী আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও উপস্থিত থাকিব। IITৰ কাৰ্যসূচী সামৰি খানাপাৰা ৰাজ্যিক অতিথিশালালৈ ৰাওনা হ'ব দ্ৰৌপদী মুৰ্মু।